So guys, আজি গোটেই বাৰিষা বতৰ মই কণ্টেকত ঘৰ পাইছো এই কুৰালগুৰিৰ পৰা আজি মই বহুত বেছি এক্সাইটেড হৈ আছো কাৰণ আজি হৈছে 19 তাৰিখ আৰু 25 তাৰিখে মই যাম লাদাখ कैसा लगा मेरा मजाक Hey guys, welcome back to my YouTube channel আৰু daily vlog episode 2 লে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যদি কোনোবা নতুন আহিছে মোৰ চেনেলত গতিকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক আৰু daily vlog আজি আমাৰ daily vlog টো ষ্টাৰ্ট কৰো আহক সো গাইস আজিৰ কাহিনীটো এনেকুৱা আছে মানে মোৰ আজি কোন ব্লগটো ষ্টাৰ্ট কৰা দেৰি হ'ল কাৰণ এতিয়া বাজিবলৈ লৈছে 12টা আৰু মই জাস্ট ঘৰত সোমাইছোহি আজি কেইটামান কাম আছিল আৰু কামটো কি আপোনালোকক হেতু কৈছো যেহেতু মোৰ গোটেই ৰুমটো ৰং দিলো বাবুদা হয় আমাৰ মানে কোৱালগুৰি দোকান এখন কিতাপৰ তাত কম্পিউটাৰ কাম কৰিছো এই দোকানৰ পৰা দোকানটো এতিয়া লকডাউন কাৰণে খোলাই নাই মই এনেকুৱা কেইখনমান বনাই আনিছো মোৰ ৰুমত লগাবলৈ সো আহক এইখন ফাৰ্ষ্ট অফ অল আপোনালোকক দেখুৱাই দিওঁ তাৰপিছত মোৰ ৰুমত লগাওঁ সো গাইজ এইখন ৰুমত মোৰ ৰুমৰ ৱালত লগাম এইখন হৈছে জুবিনদাৰ ফটো আৰু এইখন হৈছে ইনষ্টাগ্ৰামৰ এখন ইনষ্টাগ্ৰামৰ মোৰ ইনষ্টাগ্ৰাম আইডি এইটো যদি কোনোবাই ফ'ল' কাৰণে ফ'ল' কৰি দিবা আৰু এইখন হৈছে নেভাৰ গিভ আপ তো এইখন লগাম আৰু এইটো এবাৰ ভিডিঅ'টো ৰখাই পেলাই এবাৰ ভালকৈ পঢ়ি লওক বুজি পাই যাব চ' এইকেইখনে এতিয়া মোৰ এখন ইয়াত লগালোঁ এইখন ইয়াত লগালোঁ ইয়াত ইউটিউব নিউজ ক্ৰিয়েশ্যন ছাবস্ক্ৰাইবৰ এইবোৰ লগালোঁ ইয়াত এখন লগাম আৰু তাত এখন লগাম সেইফালে এখন লগাম চ' আহক এইবোৰ দেখুৱাই লওঁ সো গাইজ মই জুবিনদাৰ ফটোখন এইখিনিত লগাইছোঁ কাৰণ এই বাল্বটোৰ ওচৰত কাৰণ এই বাল্বটো হ'ল সেউজীয়া মই চব আপোনালোকক জ্বলাই পেলাই এইটো দেখুৱাই আছোঁ এইখিনিত মানে জুবিনদাৰ ফটোখন এইখিনিত চালেহে লাগিব ওকে গাইজ এইফালে এইখন আৰু এইখন এনেকৈ লগাই দিলোঁ চ' পূৰা হৈ গ'ল আৰু এইখন মানে কথা এটা হ'ল এইখন কি হৈছিলে এই ক্ৰিয়েশ্যনত এইখিনিত যেতিয়া কম্পিউটাৰত হেৰি কৰিছিলে তেতিয়া এইটো টি এটা আহি গৈছিলে চ' এইখন হেৰি হ'ল এইখনো কিবা এটা কৰি ভালকৈ লগাম এইখনো লগাম এইখন মোক এনেই দি পঠিয়ালে আৰু বেয়া হ'ল কাৰণে চ' এইখনো আৰু এইবোৰতে ক'ৰবাত তাত কোনোবা এখনৰ ৱালত এইটো লগাই দিব লাগিব সো গাইজ কমপ্লিট হৈ গ'ল সেইফালে লগালোঁ আৰু এইফালে লগালোঁ আৰু তাত লগালোঁ ওকে গাইজ তো কমপ্লিট হৈ গ'ল আৰু ডেইলি ব্লগ দিম বুলি কৈছিলোঁ যেতিয়া চিম্পুল অকণমান ব্লগ এটা বনাবলৈ ট্ৰাই কৰিলোঁ এইটো ব্লগ নবনালোহেঁতেন হ'লেও আপোনালোকক যেতিয়া কৈছিলোঁ ডেইলি ব্লগ বনাম চ' বনাবলৈ ট্ৰাই কৰিলোঁ আৰু এইখিনিত মই থেংকছ এটা দিম হেৰি শিৱানন্দক কাৰণ শিৱানন্দে মোৰ লগাবলৈ আজি আঠাটো নাছিলে আৰু লকডাউনো হৈ আছে চ' আঠা আনিবলৈ দোকানো নাই সো এটালৈকে আছিলে গেলামালটো এইবোৰ ইমানকৈ নাপায় আঠাটো চ' লকডাউন হৈ আছিলে সিয়ে মোক দিলে তাক ফোন কৰোঁতে চ' এইফালে লগালোঁ এইবোৰ চিম্পুলকৈ ব্লগ এটা বনাবলৈ ট্ৰাই কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ কৈছোঁ লাইক এটা কৰি দিব কোনেও লাইক নকৰিবি
ভিডিঅ' চবে চায় কিন্তু লাইক নকৰে চ' লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ' সোনকালে আহি আছে আৰু ভাইটিয়ে কিবা এটা ক'ব সেইটো হেল্ল' গাইজ আপোনালোকক মই ধন্যবাদ ক'বলৈ বিচাৰিছোঁ আপোনালোকে যে মই ভিডিঅ'টো বনাওঁ সেইদিনাখন যে মই নিয়জ দাদাৰ লগত ভিডিঅ'টো বনাইছিলোঁ আপুনি যে বহুত মৰম দিলে আৰু ছাবস্ক্ৰাইব দিলে ভাল ভাল সেইকাৰণে আপোনাক মই ধন্যবাদ জনাইছোঁ চ' ই আপোনালোক সকলোকে ধন্যবাদ কৈছে কাৰণ ইয়াৰ ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছিলে পোৱালিটো ভাল লাগিছে পোৱালিকৈ বহুত কমেণ্ট আহিছিলে চ' সকলোকে মোৰ ফালৰ পৰাও ধন্যবাদ এনেকৈ সদায় মৰম দি যাব আৰু প্লিজ কৈছোঁ আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি দিব যদি নতুন চ' নেক্সট ভিডিঅ' সোনকালে আহি আছে টিল দেন টাটা বাই বাই